আমি সকলোৱে জানো যে আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এটা দায়িত্ব আছে যে আমাৰ চহৰখন নগৰখন কি ধৰণে সজাই তুলিব পাৰে তাৰ লগত বেছিক এমিনিটিছৰ পৰা আৰম্ভ কৰি বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ কি ধৰণে ঠিক কৰিব পাৰে তাৰ বাহিৰেও বহুতখিনি চেলেঞ্জেছ থাকে ইছ্যুজ থাকে যেনেকৈ ৱাটাৰ লগিঙৰ পৰা আৰম্ভ কৰি ফ্লেছ ফ্লাডৰ পৰা আৰম্ভ কৰি পানীবিলাক ধৰক ড্ৰেইনৰ পৰা মানে ধৰক চফা নাথাকিলে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ অসুবিধা ৰাস্তাত উঠি যায় পানীবিলাক তো বিভিন্ন ধৰণৰ সমস্যা থাকে যিটো আমি কোকৰাঝাৰ নগৰতো দেখিবলৈ পাইছোঁ তো যিয়ে নহওক আমি আপাৰ্ট ফ্ৰম আমাৰ যিটো ইনিচিয়েটিভ বা একশ্যন ল'ব লাগে ড্ৰেইন ক্লিনিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ গাৰ্বেজ ডিছপ'জেল যিটো ছেগ্ৰেগেশ্যনেড চ'ৰ্চ ইফালে আপোনাৰ ধৰক ৱেট যিবিলাক গাৰ্বেজ আছে বা যিবিলাক পেলনীয়া বস্তু আছে বা ড্ৰাই যিবিলাক পেলনীয়া বস্তু আছে ড্ৰাই ৱেষ্ট বা ৱেট ৱেষ্ট সেইবিলাক ছেগ্ৰিগেট কৰাৰ পৰা আৰম্ভ কৰি তো বিভিন্ন ধৰণৰ সজাগতা আমি আমাৰ ৰাইজৰ মাজত টাউনৰ যিবিলাক বাসিন্দাসকলৰ মাজত অলৰেডি আছে তথাপিও টাইম টু টাইম আমাৰ ফালৰ পৰা এটা সজাগতা দিয়াটো এটা দায়িত্ব আৰু সেইকাৰণে আজি আমি চাবলৈ পালোঁ যে আমাৰ আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ কাউন্সিল অফ দ্য হেড অফ দ্য ডিপাৰ্টমেণ্ট CHD অফিচ প্ৰাংগণত আমাৰ এটা মানে ফুল কালাৰ SMD ফিক্সড LED ডিছপ্লে সেইখন ইনষ্টল কৰা হ'ল আৰু সেইটো ইনষ্টল কৰাৰ মেইন উদ্দেশ্য বা লক্ষ্যটোৱে হ'ল যে আমি যাতে ৰাইজৰ মাজত এটা মানে সচেতনতা বা এটা সজাগতা যাতে আনিব পাৰোঁ বিভিন্ন ধৰণৰ আমাৰ ক্লিনলিনেছ ৰিলেটেড স্বচ্ছতা ৰিলেটেড যাৰ জৰিয়তে আমি চহৰখন নগৰখন ভালকৈ ৰাখিব পাৰিম আৰু লগতে বহুত সময়ত এনেকুৱা হৈ যায় যে আমি ড্ৰেইনবিলাক ক্লিন কৰা হয় কিন্তু তাতে গাৰ্বেজবিলাক ডিছপ'জ কৰা হয় প্লাষ্টিকত বান্ধি জাবৰ জোঁথৰবিলাক তাতে পেলোৱাৰ কাৰণে গাৰ্বেজ ড্ৰেইনখন মানে ব্লক হৈ যায় ব্লক হৈ যোৱাৰ ফলত বাৰিষাৰ দিনত মানে অভাৰফ্ল' হৈ যায় তাৰ পৰা তো এইবিলাক বহুত কাৰণ আছে যিটোৰ কাৰণে মানে সজাগতা এটা অনাটো দৰকাৰ আছে আৰু বিভিন্ন ধৰণৰ যিটো দায়িত্ব যিবিলাক মানে ডুজ এণ্ড ডনটছ আছে যিটোৰ জৰিয়তে আমাৰ ৰাইজে সজাগ হৈ গ'লে যে কি কৰিবলগীয়া আছে কি কোনটো বাধা আছে বা কোনটো কৰিব নালাগে যাৰ জৰিয়তে আমাৰ চহৰখন নগৰখন ধুনীয়া হৈ থাকিব তো এইবিলাক বিভিন্ন IAC মেটেৰিয়েলছ যিবিলাক আছে আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লানিঙৰ পৰা তেখেতসকলে এইখিনি কালেক্ট কৰি ইয়াক ডিছপ্লে কৰিব যাতে ৰাইজে সেইটো চাই যাতে এটা মানে সজাগতা লাভ কৰে আৰু সেইটোৰ জৰিয়তে আমাৰ চহৰখন নগৰখন যাতে স্বচ্ছতাভাৱে বা চাফভাৱে যাতে চাফ চুতৰাভাৱে যাতে আমি ৰাখিব পাৰোঁ তো সেইটোৱে মেইন উদ্দেশ্য আৰু লক্ষ্য আৰু বিভিন্ন ধৰণৰ আমাৰ BTCৰ যিবিলাক এচিভমেণ্টছ আছে BTR চৰকাৰৰ বিভিন্ন ধৰণৰ এচিভমেণ্টছ আছে কাম কাজ কি চলি আছে সেইবিলাকৰ টাইম টু টাইম নিশ্চিতৰূপে এইখন ডিছপ্লেত দেখুওৱা হ'ব ভিডিঅ' আকাৰে হওক বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰেজেণ্টেশ্যন আকাৰত হওক তেনেকুৱা ধৰণৰ কণ্টেণ্টছবিলাক থাকিব যাৰ জৰিয়তে ৰাইজে সেইবিলাক চাই যাতে চৰকাৰে কি কাম কৰি আছে সেইটোও যাতে অৱগত হয় আৰু লগতে নিজৰ ৰেছপনচিবিলিটি কি আছে সেইটোৰ বিষয়ে যাতে তেখেতসকলে সজাগ হয় বহুতো শ্বপিং মল কনষ্ট্ৰাকশ্যন হৈ আছে কিন্তু উইদাউট পাৰ্কিং কিবা একো গাইডলাইন নাই নেকি নাই নিশ্চিতৰূপে আমি সকলোৱে জানো যে গাইডলাইনছটোতো থাকিবই আৰু গাইডলাইনছটো একচুৱেলি কেইটামান টেকনিকেল প্ৰব্লেম কোকৰাঝাৰ হিচাপত হৈছে কাৰণ আমি এৰিয়া এক্সপানশ্যনৰ কথাটো কৈ আছোঁ যে আমাৰ ৱাৰ্ডবিলাক বাঢ়িব লাগে এতিয়া খালি 10খন ৱাৰ্ড আছে কেইটামান শ্বপিং মল আমাৰ মিউনিচিপাল বৰ্ডৰ বাহিৰত পৰি গ'ল তো সেইকাৰণে কেইটামান মানে আমাৰ যিটো টাউন কমিটি হিচাপে যি কেইটামান পদক্ষেপ গ্ৰহণ কৰিব লাগে কেতিয়াবা নটিচ পঠাব লাগে সেইটো হ'ব পৰা নাই কিন্তু এতিয়া আমি এক্সপানশ্যন মোটামুটি আমি টাৰ্গেট কৰিছোঁ অহা 15 আগষ্টৰ দিনা এক্সপানশ্যন ৰিলেটেড যিটো ৱাৰ্ডবিলাক বাঢ়িব লাগে আমাৰ টাউনখিনি বাঢ়ি গ'ল ডাঙৰ হৈ আছে যিটো আমি সেইখিনি নিশ্চিতৰূপে ডিক্লেয়াৰ কৰা হ'ব ঘোষণা কৰা হ'ব অলৰেডি নটিফাইড কৰা অলৰেডি এটা ষ্টেটৰ পৰা নটিফাই কৰা হৈছে এইটো ইমপ্লিমেণ্ট কৰা হ'ব তো সেইটো হৈ গ'লে নিশ্চিতৰূপে টাউন ফালৰ পৰা তেখেতসকলক যি লিগেল নটিচ পঠাব লাগে বা তেখেতসকলৰ ওপৰত যিটো এটা মানে একশ্যন এটা ল'ব লাগে নিশ্চিতৰূপে সেইটো লোৱা হ'ব আৰু টাউনৰ ভিতৰত যিবিলাক অলৰেডি পৰিছে শ্বপিং মল নিশ্চিতৰূপে আমি ভাবোঁ যে পাৰ্কিংটো অত্যন্ত জৰুৰী কাৰণ সেইটো নহ'লে আমাৰ ৰাস্তাখন এনেই ঠেক আমাৰ এনেখন 4 লেন এনেকুৱা হাইৱে বা তেনেকুৱা ৰাস্তা নহয় কোকৰাঝাৰটো এনেই ঠেক তো ৰাইজৰ অসুবিধা হ'ব নিশ্চিতৰূপে তেখেতসকলক নটিচ পঠোৱা হ'ব যিবিলাক টাউনৰ ভিতৰত পৰিছে ধন্যবাদ